আৰু তাৰ ফচল আজি চৰকাৰে ভোগ কৰিবলগীয়া হৈছে। তাৰ ফচল অসমবাসীয়ে ভোগ কৰিব লাগিব। একাংশ দল সংগঠনৰ তথাকথিত ভণ্ড নেতাই যেতিয়া চিঞৰ বাখৰ হুলস্থুল কৰি যিকোনো ইস্যুতে মাত মাতিবলৈ আগবাঢ়ি আহে তেতিয়া আমাৰ সন্দেহ হয়। আজি প্ৰায় এমাহমান পূৰ্বে মামাৰ প্ৰৰোচনাত অসমত আৰম্ভ কৰিবলৈ লোৱা মিয়া খেদা আন্দোলনৰ সময়ত বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ প্ৰশংসাত পঞ্চমুখ হৈছিল অসমৰ মুখ্যমন্ত্ৰী। তেওঁ সেই সময়ত কৈছিল যে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ সদস্যসকলৰ গাত বীৰ লাচিতৰ তেজ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে আৰু বীৰ লাচিত সেনাই হেনো কেৱল অসমৰ সমস্যাসমূহ বুজি উঠিছে, যাৰ বাবে তেওঁলোক ওলাই আহিছে। আৰু সেই একেটা সংগঠনৰ বিৰুদ্ধে এতিয়া সৰব হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে হয়তো এই সংগঠনটো নিষিদ্ধ ঘোষণা কৰিবলগীয়া হ'ব পাৰে। মানুহ অপহৰণ কৰি ধন দাবী কৰি যি সংগঠন চলোৱাৰ যি পন্থা তেওঁলোকে লৈছে, এই পন্থা গৰিহণাযোগ্য, এই পন্থা নিন্দনীয়। এটা কোঙা যুৱ প্ৰজন্ম, যি যুৱ প্ৰজন্মই কেৱল মাত্ৰ চান্দা সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ভৱিষ্যত নিৰূপণ কৰিবলৈ অগ্ৰসৰ হৈছে, এই ধৰণৰ চিন্তা চৰ্চাই এটা কোঙা যুৱ প্ৰজন্ম সৃষ্টি কৰিব, যি কোঙা যুৱ প্ৰজন্মই নতুন অসম গঢ়াত কোনো ধৰণৰ ভূমিকা ল'ব নোৱাৰে।